Socheng Dhenta Deopani Ruthe Anglong Dr. Himanto Biswa Sarma Piso Long Leke Nam Palam Ki Keklang. Great Roxy Nong Socheng Dhenta Constituency ke Palo Deopani Ruthe Anglong along Assam Chief Minister Dr. Himanto Biswa Sarma Piso Home Stephen Trekking ke Bi Ponji Puamen Pen Long Le Nam Det Pu Socheng Dhenta APHLC Song Pen Lam Thepang Dakpon. Lasi Ahok Pet Kali Makalang Makar Biang Long Autonomous Council Pen Prabjin Pen Ritar Libek Nang Jipu Kachuningri. Athela Bang Swadim Non Habit ke Pan Lok Lola Pen Towar Kasilam Lok Loposi Pherang ke Long Nang Pachinidon. কাৰণ আজি আমি বৰ্ডাৰৰ বিষয় লৈ তেওঁলোকক মাতা হৈছে আমাক অৱগত কৰি এই সকলো নিউজ বা সকলো কথাখিনি প্ৰকাশ কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে তাৰ বাবে মই ধন্যবাদ দিছোঁ। এতিয়া মই বিশেষকৈ ক'বলৈ যাম সেইটোৱে প্ৰথমে বৰ্ডাৰ মেপৰ বিষয় লৈ। বৰ্ডাৰ মেপ হৈছে আমাৰ কাৰ্বি আংলং যিটো নেকি পানবাৰী ইণ্টাৰ ডিষ্ট্ৰিক্ট পিলাৰ এটা আছে, তথাপিও তেওঁলোকে আসাম ডিষ্ট্ৰিক্টে গোলাঘাট ডিষ্ট্ৰিক্টে তাত নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা চলাই আছে। সেইবাবে মই অনুৰোধ কৰিব বিচাৰিছোঁ কাৰ্বি আংলং টিম কাৰ্বি আংলংসকলক, CM ছাৰ তুলিৰাম ৰঙাক মই অনুৰোধ কৰিছোঁ যাতে সেই বৰ্ডাৰবিলাকত আপোনালোকে নজৰ ৰাখি কি হ'ব লাগে বা কি নহ'ব লাগে সেইবিলাক চালি জাৰি চাই জইণ্ট ছাৰ্ভে হ'ব লাগে। কাৰণ বৰ্ডাৰ EM আছে, বৰ্ডাৰ বিভাগ আছে, তেওঁলোকে সজাগ হৈ ওলাই আহিব লাগে আৰু সেই বৰ্ডাৰ থকা ৰাইজসকলক বচাই নিয়া বা সম্পূৰ্ণ শান্তিৰ বাবে থাকিবৰ বাবে সহায় কৰি আহিব লাগে। GPS মাৰিব লাগে আচলতে, কাৰণ GPS মাৰে হয় আসাম ডিষ্ট্ৰিক্ট গোলাঘাট ডিষ্ট্ৰিক্ট বা নগাঁও ডিষ্ট্ৰিক্ট পৰা হ'লেও মাৰে, তথাপিতো কাৰ্বি আংলং টু আসাম জইণ্ট GPS মাৰিব লাগে। আচলতে কাৰ্বি আংলংসকলেও জানিব লাগে আৰু আসাম ডিষ্ট্ৰিক্টসকলেও জানিব লাগে এই বিষয় লৈ, তেতিয়াহে আমাৰ মাজত শান্তি হয়। মই আৰু ক'ব বিচাৰিছোঁ কাৰ্বি আংলং আণ্ডাৰত যিটো কাজিৰঙা আছে, সেই কাজিৰঙাটো আমাৰ কাৰ্বি আংলং আণ্ডাৰত আছিল আগৰে পৰা। কাৰণ কাজিৰঙা ফুল কথাটো হৈছে কাজিৰঙাংপি নামত জনাজাত হৈছিল। কিন্তু কাজিৰঙা কৰিছে ভালেই, কিন্তু আমাৰ কাৰ্বি আংলং আণ্ডাৰত ৰখা নাই। লাহে লাহে আমাক কাৰ্বি আংলঙৰ পৰা আঁতৰাই নিয়াৰ প্ৰচেষ্টা তেওঁলোকে চলাই আছে। চাৰ্কুলসকলে বা আমাৰ অসম সেইবোৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট আসাম বনাব চেষ্টা কৰি আছে। মই সেইটোৱে ক'ব বিচাৰিছোঁ। আৰু কাৰ্বি আংলং টিম কাৰ্বি আংলংসকলক মই ক'ব বিচাৰিছোঁ, তেওঁলোকক মই বাৰম্বাৰ ক'ব বিচাৰিছোঁ যাতে বৰ্ডাৰবিলাকত অতিকৈ নজৰ দিয়াৰ পূৰ্বে মই অনুৰোধ কৰিছোঁ, নজৰ দি কি কৰিব লাগে নকৰিব লাগে সেইবিলাক ব্যৱস্থা কৰিব লাগে। তেতিয়া সেই কাৰ্বি আংলং বৰ্ডাৰ থকা কাৰ্বি ৰাইজ বা ট্ৰাইবেল যিসকল আছে সেইসকলে শান্তিৰ বাবে থকাৰ প্ৰয়োজন হয় আৰু তেওঁলোকে শান্তিৰে থাকিব পাৰিব। নহ'লে ভৱিষ্যতলৈ আমাৰ কাৰ্বি আংলং আৰু নগাঁও ডিষ্ট্ৰিক্ট বা গোলাঘাট ডিষ্ট্ৰিক্ট আসাম তেওঁলোকে টানা আজোৰা কৰি হাই কাজিয়া ডাঙৰ হ'ব পাৰে। সেইখিনিয়ে মই কৈ মোৰ বক্তব্য সামৰি মাৰিলোঁ।